পেটুখিনি কহাৰ পিছত মই এতিয়া ভালদৰে এইবিলাক ভালকৈ ধুই দিম। পেটু এইখিনি ভালকৈ ধুই দিম। এইবিলাক ভালকৈ ধুই দিম। মাথাৰ ভিতৰত থকা এইবিলাক পাথৰবিলাকো প্ৰায় এৰুৱাই দিছোঁ। এইবোৰ এইখিনি এৰুৱাবলৈ থাকিলে এইটো এৰুৱাই দিম। এইখিনি এৰুৱাই দিছোঁ। এইখিনি নোমবিলাক মই পেলাই দিম। এতিয়া ধুই দিম। কোমল হৈ থকাৰ কাৰণে ফ্ৰাই কৰিম, একেবাৰে টানকৈ ফ্ৰাই নকৰোঁ। সেই তেলখিনিতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ইয়াতে মই ৰং জলকীয়া দিলোঁ, শুকান জলকীয়া গুড়ি, হালধি অকণমান দি দিছোঁ। এইখিনি মই ভালদৰে সিজিব দি মই ইয়াত এতিয়া মই ইয়াত খৰিচাখিনি দি দিছোঁ। খৰিচাখিনি দি দিয়াৰ পিছত মই অকণমান লৰাই দিম। এতিয়া খৰিচাখিনি অকণমান মিহল হোৱাৰ পিছত মই এতিয়া ইয়াতে গৰম পানী দি দিম। গৰম পানীখিনি দি অকণমান উতল আহিলে মই মাছকেইটা ইয়াতে দি দিম। ধুনীয়াকৈ উতল অহাৰ পিছত মই এতিয়া ইয়াতে নিমখ দি দিম। নিমখ আপোনালোকৰ সোৱাদ অনুসাৰে দিব। মই কোমল কোমল হোৱাৰ কাৰণে ফ্ৰাই কৰিছোঁ, কিয়নো তেতিয়াহে সোৱাদটো আহে, মানে মাছৰ সোৱাদটো। অকণমান সিজাৰ পিছত মই অকণমান বিহ জলকীয়া দি দিছোঁ। সেইটো আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। মই অকণমান জ্বলা হ'বৰ কাৰণে অকণমান দি দিছোঁ। খৰিচাখিনি অকণমান জ্বলা হ'লে খাই ভাল লাগে, কাৰণ অকণমান টেঙা হয় ন খৰিচা, সেইটো কাৰণে অকণমান যদি জলকীয়া ইয়াত দি দিয়া হয় নহয়, এতিয়া ভোট জলকীয়া মই দি দিছোঁ অকণমান। ভোট জলকীয়া দি সোৱাদটো আহে অকণমান। আপোনালোকে নিদিবও পাৰে, কাৰণ বহুত জ্বলাও হয়। মোৰ খৰিচা আৰু মাছৰ ৰেচিপি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, বৰ সোৱাদ লাগে খাই। খৰিচা আৰু মাছৰ ৰেচিপি।